সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল আৰু আমাৰো ভাল। আৰু এইকেইদিন পূৰা গৰম পৰিছে আৰু মই যোৱাকালি আহিলোঁ ঘৰৰ পৰা ৰুমলৈ, মানে এতিয়া পেহীহঁতৰ ঘৰত আছোঁ আৰু এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ৰুমলৈ যামগৈ আৰু ইমান যে গৰম পৰিছে বাপৰে। এতিয়া মানে অলপ ভাত পানী খাই লওঁ, ভাত পানী খাই পেলাই আৰু গৈ আছোঁ আৰু ৰুমলৈ। ইমান গৰমত যাবলৈ মন নাযায়, এইখিনি সময়ত ওলাব মনে নাযায়, মানে ইমান গৰম। কেনেকৈ যে ক্লাছ কৰিব যাম কলেজলৈ আৰু ভগৱান জানে। আৰু আপোনালোকৰ ফালে কেনেকুৱা গৰম পৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই থাকিব ভিডিঅ'টো। চলে মাংস মই বনাইছিলোঁ আৰু ভাত বাঢ়ি লৈছোঁ, এতিয়া খাম আৰু এতিয়া ভাত খাব ওলাইছোঁ। এয়া মাংস ইফালে আহিছে, ভাত খাওঁ দুজনীয়ে, ভোক লাগিছে বহুত। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। বাকী পেহীহঁতে গা ধুবই পৰা নাই, দেৰিকৈ খাব আৰু আমি দুজনী খাই লওঁ ফাৰ্ষ্ট। জ্বলা হৈছে ন? গৰমত মাংস খাই দিছোঁ আৰু গৰম লাগিব এতিয়া। ব্ৰইলাৰ মাংস খাই ভাল লাগে। ব্ৰইলাৰ মাংস খাই ভাল লাগে, কমেণ্ট কৰিব দেই। মই বহুত ভাল পাওঁ ব্ৰইলাৰ মাংস খাই। বাকী মাংস অলপ অলপ ব্ৰইলাৰটো বাকী খাই লগ পাই আছোঁ, বাই বাই। নহ'লে ভিডিঅ' কৰি থাকিলে ভালকৈ খোৱাই নহয়।
প্লিজ আপোনালোকে মোক অলপ মৰম দিব আৰু মোৰ ভিডিঅ'বিলাক চাব আৰু ভাল ভাল কমেণ্ট দিব, তেতিয়া মানে ভিডিঅ' বনাবলৈ ভাল লাগে আৰু উৎসাহ পোৱা যায়। আৰু বেয়া লাগিলেও হ'ব, শুধৰাই দিব। আৰু সেয়াই আৰু কিনো বনাম আৰু ৰুমত থাকিলে কি কি কৰোঁ সেইবিলাক দেখুৱাম আৰু অলপ অলপকৈ চাই যাব আপোনালোকে। এতিয়া ওলাই গৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ, তুম পাওঁ নে নেপাওঁ। গৰম। বাই বাই। শুকোৱা নাই, ইয়াতে খোৱা দে। তই ছাতি নলওঁ, কলৈকে যাম মই? আহিনি বা আহিবি। ইমান গৰম থাক। অ' মাই গড, ইমান গৰম। এক লৈছোঁ অলপ আগবঢ়াই দিবৰ কাৰণে, তুম পাওঁ নে নাপাওঁ। ইমান গৰম, বেগবিলাকহে অতগাল। বাপৰে, এতিয়া গৈ থাকোঁ আৰু ৰুমলৈ। ইমান গৰম। যিহেতু পেহীহঁতৰ ঘৰৰ পৰা ৰুমলৈ বেছি দূৰ নহয় আৰু ৰিক্সা এখন পালোঁ, তাতে আহিলোঁ আৰু আহি আছোঁ অকলে অকলে। আৰু ৰুমলৈ বেছি দূৰ নহয়ে, অলপ আহিলেই পোৱা যায়। আৰু এতিয়া পালোঁহি ৰুম, আৰু এই ৰুমমেট মোৰ, আৰু তাই অলপ আগতীয়াকৈ আহি পালে যেনিবা। আৰু ৰুমৰ অৱস্থা একেবাৰে বেয়া, প্ৰায় এমাহৰ মূৰত আহিছোঁ ৰুমলৈ। আৰু চাফা তাফা কৰি আপোনালোকক লগ পাই আছোঁ। হেল্ল', এতিয়া ৰুম চুম চাফা কৰি হৈ গ'ল আৰু দুইজনীয়ে পূৰা চাফা কৰাত লাগি গ'লোঁ। এতিয়া পূৰা চাফা কৰি থৈ দিছোঁ আৰু চাফা কৰি মূৰ গা ধুই আহিছোঁ। আৰু একো খোৱাও নাই, এতিয়া বাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বোলো। পূৰা বৰষুণত হৈছে, ৰ'দো দি আছে, কি হৈছে ভগৱান জানে আৰু। আৰু এয়া চাফা কৰি হৈ গ'ল, প্ৰায় 2 ঘণ্টামানেই লাগিল কাপোৰ কানি ধুই মেলি চাফা কৰি লওঁতে, ঘৰ দুৱাৰ মুচি কাচি। যিহেতু ৰুমৰ ওচৰতে বাহঁতৰ ঘৰ, মানে বৰ্তা ছোৱালী আৰু তাৰপিছত সেই সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আহি লওঁ আৰু চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া পাই গ'লোহি বাৰ ভিনদেউৰ ঘৰ। এফালে বা ভিনদেউ বহি আছে গৰমত, আৰু ইফালে ভাগিন হয়। আৰু এতিয়া আমিও লাগি গ'লোঁ লেকচাৰ মাৰিবলৈ, বা ভিনদেউ গোটেইবিলাকে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ, আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। থেংক ইউ।